নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে BJD টেক। সো আজি আমি আলোচনা কৰিম যে এই লাইটৰ বাল্বটো কেনেকৈ জ্বলে, ইয়াৰ কাম কি। সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টে চাওক, আমি প্ৰথমতে আহিলোঁ যে লজ অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি। সো সেই লটোৰ মতে এনাৰ্জি কেন নাইডাৰ বি ক্ৰিয়েটেড নৰ ডেষ্ট্ৰইড, it simply changes from one to another form. সো এইটোৱে আছিলে এটা লজ অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি। এইটোৰ মতে কি হয়, আমি এটা এনাৰ্জি সৃষ্টি কৰিব পাৰোঁ, কিন্তু ইয়াক ধ্বংস কেতিয়াও কৰিব নোৱাৰোঁ। সো ইলেক্ট্ৰিক বাল্ব হৈছে এনেকুৱা এটা যন্ত্ৰ যিটোৱে ইলেক্ট্ৰিক এনাৰ্জিটো লাইট এনাৰ্জিলৈ কনভাৰ্ট কৰে। সো এই ইলেক্ট্ৰিক বাল্বটোতে এটা পজিটিভ মূৰ আৰু এটা নিগেটিভ মূৰ থাকে। পজিটিভ মূৰটো এইটো আৰু নিগেটিভ মূৰটো এইটো। সো আৰু এই বাল্বটোৰ ভিতৰত এডাল ফিলামেণ্ট থাকে, এই মূৰ দুটা সংযোগ কৰি থাকে যোনডালে। সো সেই টাংষ্টেন ফিলামেণ্ট থাকে, আৰু সেই টাংষ্টেন ফিলামেণ্টডালেই এই পজিটিভ আৰু নিগেটিভ মূৰ দুটা সংযোগ হৈ থাকে। টাংষ্টেন ফিলামেণ্ট হৈছে যে এডাল সৰু এটা চুলিৰ নিচিনা এডাল ৱায়াৰ, যিডাল এটা কইলৰ হিচাপত বনোৱা থাকে। সো যেতিয়া আমি ইলেক্ট্ৰিচিটি ছাপ্লাই কৰিম এই পজিটিভ আৰু নিগেটিভ মূৰ দুটাত, তেতিয়া সেই ইলেক্ট্ৰিচিটিটো টাংষ্টেন ফিলামেণ্টডালৰ মাজেদি যাব, আৰু যাৰ ফলতে ফিলামেণ্টডাল গৰম হৈ যাব। গৰম হোৱাৰ ফলতে ফিলামেণ্টডাল উজলি উঠিব বা জিলিকি উঠিব। কিন্তু আমি এটা কথা চাবলৈ গ'লে, যদি আমি এই যোনটো গ্লাছৰ চেম্বাৰ আছে, এই চেম্বাৰটো যদি ইউজ নকৰি আমি যদি সাধাৰণতে বায়ুৰ সংস্পৰ্শত যদি এই ফিলামেণ্টটো আমি জ্বলাওঁ, এই ফিলামেণ্টটোত যদি আমি ইলেক্ট্ৰিচিটি ছাপ্লাই কৰোঁ, তেনেহ'লে সেই ফিলামেণ্টডাল জ্বলিব, কিন্তু অলপ সময় জ্বলি সি বেয়া হৈ যাব বা ছিগি যাব। সো সেইকাৰণে আমাৰ এটা গ্লাছৰ চেম্বাৰ দিয়া থাকে, যিটোৱে এই গোটেই চাৰ্কুইটটো মানে কি হয় ঢাকি ৰাখে। আৰু এই গ্লাছৰ চেম্বাৰটোৰ ভিতৰত আমাৰ কিছুমান আৰ্গন আৰু নাইট্ৰজেন গেছ সোমোৱাই দিয়া হয়, যাৰ ফলত কি কৰে সেই গেছ দুটাই টেম্পাৰেচাৰটো কণ্ট্ৰল কৰে। মানে কি, যদি টেম্পাৰেচাৰটো যিমান টেম্পাৰেচাৰ নহওক, টাংষ্টেন ফিলামেণ্টডাল কেতিয়াও মানে বেয়া নহয়। সো সেইকাৰণে আমাৰ সেই দুটা গেছ সোমাই দিয়া হয়, আৰ্গন আৰু নাইট্ৰজেন গেছ, আৰু যাৰ ফলত ই বেছিকৈ উজ্বলি উঠে, মানে জিলিকি উঠে, আৰু ইয়াৰ ফলত মানে বেছিকৈ পোহৰ পাব পাৰিম। গতিকেলৈ এইটোৱে আছিলে কেনেদৰে কাম কৰে এটা লাইটৰ বাল্বে, ইলেক্ট্ৰিচিটি লাইটৰ বাল্বে। সো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড যদি নতুনকৈ মোৰ ইউটিউব চেনেলটো আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।